এনেকৈ ধৰিব লাগে চবে ড্ৰোন লৈ আহি আছে ড্ৰোনত এটা শ্বটত মানে ফটো উঠিব লাগিব চবে চব এনেকৈ ধৰি থাকিব লাগে ডিসি মেমে ৰুলে প্ৰথমতে Amen. নমস্কাৰ ডিফু মিডিয়েল কলেজৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু প্ৰথমতে গৈছোঁ মই আজি অমৃত বৃক্ষ অভিযান 9 আগষ্টত আমি ইয়াতে কৰিছোঁ ইয়াতে গছ ৰুইছোঁ আমাৰ ডিফু মিডিয়েল কলেজত প্ৰথমতে গৈছোঁ মই আমাৰ নডেল অফিচাৰ অমলদাৰ ওচৰলৈ অমলদা আছে অমল চন্দ্ৰ বৈশ্য সাইকেট্ৰিক ডিপাৰ্টমেণ্ট এছিষ্টেণ্ট প্ৰফেচৰ আজি আমি অমৃত বৃক্ষ অভিযানৰ মানে হেৰি কৰিবলৈ গৈ আছোঁ অকণমান পিছতে আমাৰ ইয়াতে অমলদা কওকচোন কি কি কৰিব গৈ আছে অমৃত বৃক্ষ অভিযানটোতো আমাৰ ইয়াতে লঞ্চ কৰিছে অসমত সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী মহোদয় মানে আৰু লগতে প্ৰধানমন্ত্ৰী মহোদয় তেখেতেও এটা কৈছে যে এটা মানে শ্লোগানৰে মানে বস্তুটো আৰম্ভ কৰিছে সেইটো মানে আৰম্ভ কৰিছিলে বিশ্ব পৰিৱেশ দিৱসৰ দিনা জুন মাহত এইটো হেৰি আছিলে শ্লোগানটো আছিলে এক পেৰ মাকে নাম লেণ্ড ফৰ মাদাৰ এই শ্লোগানৰ আণ্ডাৰত গতিকে সেই শ্লোগানৰ আণ্ডাৰতো মিনিমাম এটা পুলি ৰুব দিছে অনুৰোধ কৰিছে আৰু অমৃত বৃক্ষ আন্দোলনৰ নামতো এটা বা দুটা পুলি ৰুব পাৰি ইণ্ডিভিজুৱেল ৰেজিষ্ট্ৰেশ্যনত আৰু ইনষ্টিটিউচনেল ৰেজিষ্ট্ৰেশ্যন আমি ডিফু মেডিকেল কলেজৰ পৰা 100টা মিনিমাম আমি পুলি ৰুব পাৰোঁ সেইটো হিচাপত আমি কিন্তু অকল 100টাতে আমি সন্তুষ্ট হৈ থকা নাই আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন লগতে ফৰেষ্ট ডিপাৰ্টমেণ্ট এইখিনি সকলো মানুহৰ সহযোগত আমি পিছত ডিচাইড কৰিলোঁ যে আমি 500 পুলি ৰুম অকল 100 কিয় ৰুম 500 পুলি ৰুম সেইটো হিচাপত আমি আগবাঢ়ি গ'লোঁ আৰু আজি সেনেকৈ মানে 9 আগষ্ট তাৰিখে আমি এইটো গছডালৰ কথা কৈ দিয়কচোন এইটো গছডাল কি হয় এই গছডালৰ নাম মেহগনি গছ খুব ভাল গছ বুলি কৈছে এইটো চন্দন কাঠতকৈও বোলে ইয়াৰ মূল্যটো বেছি গতিকে এইটো পুলি যেতিয়া বহুত ডাঙৰ হ'ব আমি বহুত ভেলুৱেবল সম্পদ এটা পাম আমাৰ মেডিকেল কলেজৰ এটা সম্পদ হ'ব আৰু এইটো মানে যিটো আমি এপত গৈ পেলাই SOP এইবোৰ চালোঁ এইটো আমি অমৃত বৃক্ষ আন্দোলনৰ আণ্ডাৰত ৰোৱা গছৰ কাৰণে আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এইটো কাটিবৰ কাৰণে বা আমি এইটো কমাৰ্চিয়েলি ইউজ কৰিবৰ কাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টৰো পাৰ্মিশ্যন ল'ব নালাগে বোলে সেইটো এটা বহুত ভাল কথা যে মানে আমি বিনা দ্বিধাই এইটো পিছত আমি নিজৰ পাৰ্চনেল কামতো ইউজ কৰিব পাৰিম ইনষ্টিটিউচনেল ডেভেলপমেণ্টৰ নামত যদি কিবা কাৰণত ফাণ্ড দৰকাৰ হয় সেইবোৰ আমি ইউজ কৰিব পাৰিম ইয়াতে কিছুমান চেল্ফি পইণ্ট বনাই থকা হৈছে য'ত স্পষ্টকৈ লিখা আছে অমৃত বৃক্ষ আন্দোলন মেগা প্লেণ্টেশ্যন ড্ৰাইভ এইটোও চেল্ফি পইণ্ট নেকি এইটো চেল্ফি পইণ্ট নকবাই এইটো চেল্ফি পইণ্ট নেকি হা এইটো চেল্ফি পইণ্ট अमृत बृक्ष आंदोलन 2024 एक पेड़ माँ के नाम लैंड फॉर मदर इनू DMCH डिफू डेट 9/8/2024 मेगा प्लांटेशन ड्राइव plantation of 500 saplings organized by DMCH डिफू in collaboration with district administration and department of forest and environment এনেকৈ লিখা আছে ইয়াতে আৰু সকলোৱে ৰখি আছে ইয়াতে ৰেসপেক্টেড DC মেম অফ কাৰ্বি আংলং আহি আছে তো তেখেতৰ কাৰণে ৰখি আছে एक पेड़ माँ के नाम আমাৰ কলেজৰ অকণমান ওচৰ পাজৰৰ আশপাশ ঠাইখিনি দেখুৱাই দিছোঁ অকণমান আমাৰ ৰেসপেক্টেড প্ৰিন্সিপাল মেডাম তেখেত আৰু লগতে ফেকাল্টি মেম্বাৰ্ছ HOD বিলাক তেখেতসকলে আমাৰ DC মেডামৰ কাৰণে আগবাঢ়ি আহি আছে পুলি আনিব লাগিব গছ পুলি है ना क्या लेना है गस पुली কি গছ বেছিকৈ আছে এটা গছে আছে মেহগনি গছ মেহগনি
মানে ভাল কাঠ হয় বোলে বহুত মানে ভেলুৱেবল কমাৰ্চিয়েল প্লেণ্ট আচ্ছা 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 এনভাইৰমেণ্টেল ডে দিনা লগৰ দিনা গোটেই মেহগনি আছিল ন সেইদিনা মানে আমাৰ ডিফু মেডিকেল কলেজ মেহগনি ভৰ্তি হ'ব আছে দুদিন পিছত কমাৰ্চিয়েলি মানে পিছত যেতিয়া বিক্ৰী কৰা হ'ব এইবোৰত বহুত মানে ইনকাম কৰিব পাৰিব পাৰিম কলেজৰ আমাৰ বহুত ইনকাম হ'ব গৈ আছে তাৰমানে ইয়াতে 500 চেপলিং আছে 500টা লগোৱা হ'ব ন 500টা লগোৱা হ'ব বোলে আজি গছ পূৰা যিমান গছ আছে চব মেহগনি গছ ন মেহগনি গছ চব চব আজি মানে মেহগনি ভৰ্তি হ'ব আমাৰ ডিফু মেডিকেল কলেজ মানে চব নিশ্চয় মেহগনি মানে আটাইবিলাক মেহগনি লৈ লওক এটা লওক এটা ভালকে ভালটা লগত ভাল ইমান ধুনীয়া আৰু বোলে ভাল নহয় বহুত ধুনীয়া আমাৰ কাবেৰী মেমে এটা মোৰ পৰা গছ লৈ গ'ল গছৰ পুলি আৰু ৰেচপেক্টেড DC মেম পূৰা গছ ৰুবলৈ ৰেডি এইখিনি পূৰা ফ্ৰণ্টতে তাৰ পিছে পিছে আমাৰ ৰেচপেক্টেড প্ৰিন্সিপাল মেডাম আছে পূৰা সন্মুখতে আৰু বাকী গছ পুলিবোৰ ৰুবৰ কাৰণে আনি থকা হৈছে অমল্লাও আনিছে আৰু বহুত আনি আছে চবে এডাল এডাল গছ য'ত য'ত ৰুব তাতে মানে পূৰা ৰখি আছে ড্ৰোনেদি শ্বট চলি আছে ড্ৰোনেদি পূৰা ভিডিঅ' কৰি আছে গোটেই ভিডিঅ'খিনি ৰেকৰ্ডিং কৰি আছে এটা বহুত বৃহৎ এৰিয়া এটা মানে আমাৰ গছ পুলি ৰুই থকা হৈছেতো সেইখিনি দেখুৱাই আছে গছ ৰুবৰ কাৰণে চবে ৰেডি হৈ আছে পূৰা একদম এনাউন্স কৰাৰ পিছতে চবে এডাল এডাল গছ ৰুব চবে মই অকণমান পিছত ৰৈ আছোঁ অকণমান আগতে ভিডিঅ' কৰি লওঁ তাৰপিছতে মই ৰুম DC মেডাম তাৰপিছত আমাৰ ৰেচপেক্টেড প্ৰিন্সিপাল মেডাম কাষতে আছে লাইনত চবে থিয় হৈ আছে অল ফেকাল্টিজ respected all faculties, respected all staff, everyone ready for plantation. Aise sir. Aise sir aise. GS of our college है ना है कि नहीं आज कैसा फील हो रहा है एक्चुअली आज प्लांटेशन ड्राइव है तो हम सब उसी के लिए इकट्ठा हुए हैं एंड सब स्टूडेंट्स टीचर एंड एवरीवन स्टाफ एंड ऑल सब लोग साथ में कर रहे हैं तो कितना अच्छा लग रहा है अच्छा लग रहा है ना এনেকৈ ধৰিব লাগে চবে ড্ৰোন লৈ আহি আছে ড্ৰোনত এটা শ্বটত মানে ফটো উঠিব লাগিব চবে চব এনেকৈ ধৰি থাকিব লাগে আমাৰ ৰেচপেক্টেড HOD অফ পেডিয়াট্ৰিক লকজিত বড়ো ছাৰে লৈ আছে এইটো আৰু এইটো ৰেচপেক্টেড HOD অফ ENT পিনপো ছাৰে পূৰা হাতত লৈ আছে আমাৰ এইটো জেগাতে আছে আমাৰ মই দেখুৱাই আছোঁ এইটো আমাৰ DC মেমে ৰুলে প্ৰথমতে আৰু কাষত এইটো প্ৰিন্সিপাল মেডাম ফাৰ্ষ্ট DC মেম আৰু প্ৰিন্সিপাল মেডাম মোৰ জেগাটো এইটো এইটো জেগাৰ পৰা
এইবিলাক চব মেহগনি গাছ পুৰা আহি গৈছে এইটো ড্ৰোনেদি ফটো লৈ আছে চবে ড্ৰোনত আহি যাব লাগিব ড্ৰোনত ফটো লৈছে আরে ৰুলে ন ৰো মেহগনি মেহগনি ৰুলে ফিচাৰ ডিএমচিএছ আমাৰ ৰুই আছে ছাৰ ৰুই আছো দিয়ক দিয়ক এই বঢ়িয়া পানী भी दे रहे तुम हाँ हाँ ৰুইছা ন ফটো ফটো উঠিবলৈ ফটো হা নকবে ৰুৱা হৈ গৈছে ৰুৱা হোৱা নাই হা পানী দিব লাগিব অকণমান আৰু ফটো লৈ আছে কামনাচিছ দে ফটো লৈ আছে চবৰে উঠাই দিছে ফটো হৈ গ'ল আপোনালোকৰ ৰুৱা ৰৈ গ'ল চবফালে ৰৈ আছে গছ ৰৈ আছে একে টাইমত হ'ব লাগে গছ ৰুৱা হ'ল পানী দিব আছে পানী 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 দিব আছে ন বাইদেউ ৰুৱা হ'ল হ'ল our respected principal ma'am আৰু DC মেমে গছ ৰুলে অলৰেডি এইখিনি জেগাতে এইটো DC মেমৰটো আৰু এইটো প্ৰিন্সিপাল মেমৰটো মই কি কষ্ট নিজৰ কষ্ট নেকি এইটো হা আপলোড কৰিলে আপলোড কৰি আছে অমৃত আন্দোলনতে আপলোড কৰিব লাগিব ন এনেকে নহয় এইটো বেলেগ মোৰটো ন ছাৰ এইটো আহিলে অমল্লা সোধকচোন অমল্লা সোধক কেনেকৈ আপলোড কৰিব লাগে আপোনাৰ ৰুলে ৰুৱা খতম এইটো চাইডে আছে পুৰা লাইন লাইন মানুহ আৰু ৰুৱা হ'ল ছাৰ তোক বিচাৰি ফুৰিছোঁ মই ৰুলে অ'কে অ'কে ঠিকে আছে ৰুলে যদি ছাৰ ঠিকে আছে ৰুলে যদি ঠিকে আছে প্ৰণৱদা ৰুৱা শেষে হোৱা নাই মানে পানী দি আছে ইমানে মৰম কৰিছে মানে গছটো গছ ৰুলে মেম ৰুলে এইটো এইটো গছ ৰুলে ন অঁ গছ ৰুৱা শেষ হ'ল নে হা মমতা মৃন্ময় হ'ল গছ ৰুৱা হোৱা নাই শেষ হা আলিছা গছ ৰুৱা শেষ হ'ল নে নাই হোৱা নাই শেষ হ'ল এইটো কোন এলি খতম হোৱা কি নি हो गया ओके जय हाँ गुड मॉर्निंग खत्म হ'ল গছ ৰুৱা এইবাৰ সেইটো চেট যাওঁ আকৌ হয় নেকি যাব লাগে ফটো উঠিবৰ কাৰণে সেইটো চেট আকৌ চবে মাতিছে চবকে ফটো উঠিবৰ কাৰণে মাতিছে মই নিজে ফটো উঠিব আছে
Raise your hands, everyone. আমাক বার্নিং এটা দিয়া না নহলে ফটো বার্নিং পাইলট রেডি ভাল লাগে আমি প্লান্টেশন কৰি ভাল লাগিছে হ্যাঁ চব মেহগনি মেম ফটো চটো উঠাৰ পিছত ৰেছপেক্টেড ডি চি মেমৰ যাবলৈ টাইম হ'ল আমি সকলোৱে তেখেতক আগবঢ়াই দিবলৈ আহিছিলোঁ আৰু ইতিমধ্যে গাড়ীখনো ৰেডি হোৱা বুলি কৈছে পাইলট ৰেডি তেখেতে যাব এতিয়া Amen. বতৰটো ভাল কৰিছে দেই বতৰটো বঢ়িয়া। নহ'লে যিডাল ৰ'দ ওলাইছে ৰাতিপুৱাই মই বৰষুণৰ কাৰণে ভাবিছিলোঁ বৰষুণ নাই আৰু এনেদৰে আজি গছপুলি ৰোপণৰ ইনগ্ৰেশ্যন কাৰ্যসূচীটো শেষ হ'ল আৰু তাৰপিছতে আমি এটা ফটো উঠিলোঁ ৰেডি ৰেডি হৈছে হা এইটো চাচোন ধৰচোন ওপৰখিনিত ধৰ ওপৰ পাৰ্টটোত গছপুলি ৰুই যোৱা শেষ হোৱাৰ পিছতো আমাৰ এটা বিশেষ কাম আছিল এইবিলাক যিবিলাক ছাগলীয়ে যাতে খাব নোৱাৰে নহ'লে গৰু ছাগলী সোমাই চব শেষ কৰি দিব আজি ৰুম কাইলৈ আকৌ শেষ হৈ থাকিব তেনেকুৱা এটা অৱস্থা একেলগে ৰৈ আছে ইয়াতকৈ আৰু কি ভাল খবৰ হ'ব পাৰে আমাৰ ডিফু মেডিকেল কলেজৰ ফ্ৰণ্টতে হা ভিডিঅ' ৰেকৰ্ড এছিষ্টেণ্ট প্ৰফেচাৰ মেডিচিন এছিষ্টেণ্ট প্ৰফেচাৰ ৰেডিঅ'লজি হয় ডক্টৰ ধৰম সিং টিমু আৰু ডক্টৰ হুনমিলি ইংটিপি মেডিচিন আৰু ৰেডিঅ'লজি বিভাগৰ এছিষ্টেণ্ট প্ৰফেচাৰ তেওঁলোকৰ বাচ্চা গোটেই ফেমিলি গছ ৰুবলৈ আহিছে আজি অমৃত অভিযানত অমৃত বৃক্ষ অভিযানত এই গুড বঢ়িয়া আপলোড চলি আছে এতিয়া আপলোড চলি আছে আপলোড হৈ গ'ল আপলোড হ'ল ছাকচেছফুল ছাকচেছফুলি আপলোডেড ইয়াৰ পিছতে কাম আছিল ফটোবোৰ অমৃত বৃক্ষ আন্দোলনৰ যিবোৰ ফটো হয় সেইবোৰ ফটো আপলোড কৰা সকলোৱে আপলোড কৰা কামত ব্যস্ত আপলোডো কৰিলে বহুতে ছাকচেছফুলি আপলোডো কৰিলে আৰু বহুত কেইজন ফেকাল্টি এতিয়াও আহি আছে বহুত নাৰ্ছ আহি আছে বহুত ষ্টাফ আহি আছে সকলোৱে এতিয়া গছপুলি ৰুই আছে আৰু তেনেদৰে গছপুলি ৰোৱা আমাৰ দিনটো চলি থাকিব আৰু ফটো আপলোডো চলি থাকিব আৰু এইখিনিতে সকলোকে ধন্যবাদ জনাম এই গছপুলিবোৰ যাতে ভৱিষ্যতে আমি পিছলৈকে ডাঙৰ গছ ৰূপে দেখা পাওঁ তাৰ আশা থাকিব আৰু সকলোকে ধন্যবাদ জনাম আমাৰ ডি চি মেমক ধন্যবাদ জনাম এই ভিডিঅ'ৰ জৰিয়তে আৰু তেখেতৰ গোটেই টীমক ধন্যবাদ জনাম এই ভিডিঅ'টিৰ জৰিয়তে আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিসমূহ কৰ্মকৰ্তাই সম্পূৰ্ণ ডিপাৰ্টমেণ্টে আমাৰ ইয়াত আজি আহি সহায় সহযোগ আগবঢ়ালে তেখেতসকলক এই ভিডিঅ'টিৰ জৰিয়তে ধন্যবাদ জনাম আৰু ৰেছপেক্টেড প্ৰিন্সিপাল মেডাম আৰু আমাৰ ৰেছপেক্টেড যিমান ফেকাল্টিছ আছিলে সকলোৱে আহি আজি সহায় সহযোগিতা আগবঢ়ালে আৰু সাফল্যমণ্ডিত কৰিলে অনুষ্ঠানটি তাৰ কাৰণে আমি সকলোকে ধন্যবাদ জনাইছোঁ এই ভিডিঅ'টিৰ জৰিয়তে থেংক ইউ ছ' মাছ থেংক ইউ